নামঘৰলৈ আহি ঘূৰি পকিয়া ভোক লাগিছে তাকে কোমল চাউল বুট খাবলৈ লৈছোঁ লোকেল লোকাৰণ্য হৈ আছে এইফালে নামঘৰত পাঠ কৰি আছে কৰা হ'বৰ কাৰণে ইয়াতে মানুহৰ লাইন ধৰি আছে চাব পাৰে আপোনালোকে পাঠ হৈ আছে মাঘী পূৰ্ণিমা জনসমাৰোহ লক্ষ লক্ষ মানুহ ন ভাল লাগিছে আজি বহুত আগতে অহা নাই এয়া ভোগ বিতৰণ হৈ আছে ভোগস্থলী নাই পোৱা আহি পাবহি পাঠ ক'ত পাম নো ভোগ খালা কেনে লাগিল